নমস্কাৰ বন্ধুসকল, আপোনালোকক আমাৰ চেনেল দ্য আছামিজ ইউনিক লাৰ্ণত স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এনে এক ভিডিঅ' যি সম্পূৰ্ণৰূপে আমাৰ পৃথিৱীৰ অদ্ভুত কথাৰ লগত জড়িত আছে। আপোনালোক জানেনে আমি থকা এই পৃথিৱীখনত কিমান যে অদ্ভুত আৰু ভয়ানক বস্তু আছে? তাৰে ভিতৰত এখন হ'ল ৰেলৱে ট্ৰেক। আজি মই আপোনালোকক আমাৰ পৃথিৱীত থকা এনে 7খন ভয়ানক ৰেলৱে ট্ৰেকৰ বিষয়ে ক'ম। আহক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে আপোনালোক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব। নম্বৰ 7, দ্য ডেথ ৰেলৱে, বাৰ্মা। এই ৰেলৱে লাইন পেকপুং, থাইলেণ্ডৰ পৰা বাৰ্মাৰ মাজত আছে। বাৰ্মা ৰেলৱে দ্য ডেথ ৰেলৱেৰ নামেৰেও জনা যায়, কাৰণ ইয়াক বনাওঁতে 1 লাখ শ্ৰমিকৰ মৃত্যু হৈছিল, যাৰ ভিতৰত আটাইতকৈ বেছি জেলৰ কয়দীসকল আছিল। আজিও এই ট্ৰেকেৰে যাওঁতে কোৱা হয় যে ইয়াত মৃতকৰ আত্মা দেখা যায়। ইয়াত থকা মোকামীসকলে এই কথাৰ প্ৰমাণ দিয়ে। নম্বৰ 6, মেকলং ৰেলৱে মাৰ্কেট, থাইলেণ্ড। এই ৰেলৱে লাইনটো দেখি আপুনি আচৰিত মানিব, কাৰণ এই ৰেলৱে ট্ৰেকটো একেবাৰে ভিৰ থকা মাৰ্কেটৰ মাজেৰে বনোৱা হৈছে। মানুহে এই ৰেলৱে লাইনৰ কিনাৰত বস্তু বাহানি লৈ বজাৰ দিয়ে আৰু ট্ৰেইন অহাৰ লগে লগে বস্তু বাহানি সামৰি লয়। আকৌ ট্ৰেইন যোৱাৰ লগে লগে পুনৰ বজাৰ দিয়ে। ইয়াত থকা ভিৰৰ বাবে যিকোনো সময়ত দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা থাকে। নম্বৰ 5, লেণ্ড ৱাছাৰ ভিয়াডাক্ট, ছুইজাৰলেণ্ড। আপোনাৰ বুকু কঁপাই দিয়া এই ৰেলৱে ট্ৰেকটো 213 ফুট ওখ। যেতিয়া ৰেলখন এই লাইনৰ মাজেদি পাৰ হয় তেতিয়া ট্ৰেইন কঁপিব ধৰে। ওখ আৰু কঁপনিৰ বাবে ইয়াত থকা যাত্ৰীসকলৰ অৱস্থা ভয়ত কাহিল হৈ পৰে। নম্বৰ 4, ডেভিলছ ন'জ ট্ৰেইন, ইকুৱাডৰ। এই ৰেলৱে ট্ৰেকৰ নামৰ পৰা জানিব পাৰি যে ই কিমান ভয়ানক। যদি আপুনি এইখন ট্ৰেইনেদি যাত্ৰা কৰিব বিচাৰে তেন্তে আপুনি জানি লওক যে এইখন আপোনাৰ জীৱনৰ আটাইতকৈ ভয়ানক ৰেলৱে যাত্ৰা হ'ব। এই ৰেলৱে ট্ৰেক সমুদ্ৰ পৃষ্ঠৰ পৰা 9000 ফুট ওখ আছে। এফালে ওখ ওখ পাহাৰ আৰু আনফালে দ গাঁত, আৰু তাৰ মাজেৰে জিগজেগ ৰাস্তাৰে এই ট্ৰেক থকাৰ বাবে ই পৃথিৱীৰ ভিতৰত আটাইতকৈ ভয়ানক ৰেলৱে ট্ৰেকৰ ভিতৰত অন্যতম। নম্বৰ 3, ইছুমিনামি ৰুট, জাপান। এই ৰেলৱে ট্ৰেক হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ ভয়ানক ৰেলৱে ট্ৰেকৰ ভিতৰত অন্যতম। এই ট্ৰেকটো ওখ লোহাৰ ওপৰত থকা এখন পুলৰ ওপৰত বনোৱা আছে। এই ট্ৰেকত ৰেল চালকজনৰ এখন ভুল ধাৰণাই আপোনাৰ মৃত্যুৰ মুখত পেলাব পাৰে। বিপদ অকল ইয়াতে শেষ নহয়। ট্ৰেইনৰ ৰুট মাউণ্ট এছছৰ মাজেৰে আছে, যি জাপানৰ সক্ৰিয় জ্বালামুখীৰ ঘৰ হয়। জ্বালামুখীৰ এটা বিস্ফোৰণে এই ট্ৰেইনত থকা যাত্ৰীসকলৰ এই যাত্ৰা অন্তিম বুলি ঘোষণা কৰিব পাৰে। নম্বৰ 2, চেন্নাই টু ৰামেশ্বৰম ৰুট, ইণ্ডিয়া। ভাৰতৰ এই ৰেলৱে ট্ৰেকটো পৃথিৱীৰ ভিতৰত 2য় স্থানত থকা আটাইতকৈ ভয়ানক ৰেলৱে ট্ৰেক, কাৰণ এই ৰেলৱে ট্ৰেক সাগৰৰ মাজত চলে। সাগৰৰ মাজত হোৱা ধুমুহা আৰু বতাহৰ মাজেৰে এই ট্ৰেইন পাৰ হৈ যায়। এই দৃশ্য কিমান যে ভয়ানক হ'ব আপুনি অনুমানো কৰিব নোৱাৰে, কাৰণ পানীত উঠা ঢৌৰ বাবে এই ট্ৰেইন যিকোনো সময়ত পানীত পৰি যাব পাৰে। ইয়াৰ উপৰিও 1914 চনত বনোৱা এই ৰেলৱে ট্ৰেক পুৰণি হোৱাৰ বাবেও ই অতি ভয়ানক। নম্বৰ 1, NDNW ৰেলৱে ৰুট, ইণ্ডিয়ানা। আমেৰিকাৰ ইণ্ডিয়ানাত থকা এই ৰেলৱে ট্ৰেক পৃথিৱীৰ ভয়ানক ৰেলৱে ট্ৰেকত নিজকে উচ্চ স্থানত স্থাপন কৰিছে। এই ট্ৰেক সম্পূৰ্ণৰূপে জিগজেগ, অৰ্থাৎ ইফাল সিফাল আৰু ওপৰতল হৈ চলে। এই ভয়ানক ধৰণে বনোৱা ট্ৰেকৰ বাবে ট্ৰেইন চলি থাকোঁতে যিকোনো সময়ত লাইনৰ পৰা নামি যাবও পাৰে। যদি আপুনি ইয়াত হোৱা দুৰ্ঘটনাৰ পৰা বাচিও যায়, তথাপি ইয়াত যাত্ৰা কৰাৰ বাবে আপোনাৰ অৱস্থা অতি শোচনীয় হ'ব। বন্ধুসকল, আপোনালোকক এই ভিডিঅ' কেনে লাগিল কমেণ্ট কৰি জনাব। যদি আপোনাক এই ভিডিঅ' ভাল লাগিল তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। নমস্কাৰ, আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে।